কিবা ক'ব বিচাৰ নেকি? মই এইটো ক'ব বিচাৰিম, মোৰ এতিয়া বায়ে পঢ়া শুনা কৰা আছিলে, বায়ে চবখিনি বস্তু যোগান ধৰে, আদি বেগ চেগ সেইবিলাক চব দিয়ে মোক। এতিয়া বা নাই, এতিয়া কোনে দিব মোক? নমস্কাৰ, আমি আছোঁ এতিয়া সাগৰিকা ডেকাৰ গৃহলৈ। তেখেতে এম বজাৰত কৰ্মৰত আছিল। আজি 3 দিন আগত তেখেতৰ অকাল মৃত্যু সাৱটি ল'ব লগা হ'ল। সেইটো দুখৰ বিষয়। সেয়েহে আমি আমি সাগৰিকা ডেকাৰ ঘৰলৈ আহিলোঁ, গৃহলৈ আহিলোঁ। আহি যিটো পৰিস্থিতি দেখা পালোঁ, বহুতেই বেয়া লগা। আৰু সেয়েহে সাগৰিকাৰ ঘৰৰ ফেমিলি হৈ আৰু মোৰ নিজৰ ফেমিলি হৈ, যিহেতু দাদা বুলি মানিছিল মোক এটা টাইমত, মোৰ দোকানত গৈ আছিল। আৰু সেয়েহে মই এটা QR ইয়াতে মেনশ্যন থাকিব, সেই QRটোত আপোনালোকে যিমান পাৰে এটকা দুটকা দি সেইজন ছোৱালীৰ ঘৰটো যে চলি যায়, সেয়েহে কামনা কৰিলোঁ। আৰু সেয়েহে মোৰ মৰিগাঁওবাসী, অসমবাসীলৈ অনুৰোধ যে আপোনালোকে এই ঘৰটো চলাবলৈ সাহাৰ্য কৰে। আৰু গোটেই ঘৰখন তাই চম্ভালে, বজাৰ পাতি কৰি মোক পিন্ধা উৰা, ল'ৰাটোকো দিয়ে। দেউতাকে একো ইনকম নাই, দেউতাকে একোৱেই কৰিব নোৱাৰে, চব তাইয়ে কৰি আমাৰ গোটেই ঘৰখন চলাই আছিলে। তাই যিখন গাড়ী এখনো লৈছিলে, তাই কষ্ট কৰি ঘৰটো বনাই আছিলে। আমি দুইজনীয়ে কষ্ট কৰোঁ, মই হাজিৰাও কৰোঁ ঘৰে ঘৰে। তাইক মই তেনেকৈয়ে কষ্ট কৰি, তাই নোৱাৰিলে মই দিওঁ, মই নোৱাৰিলে তাই দিয়ে, তেনেকৈয়ে কৰি গোটেই ঘৰখন আমি চলাই আছিলোঁ। দেউতাকে একোৱেই কৰিব নোৱাৰে, দেউতাকৰ অৱস্থাই বেয়া। তেওঁ ল'ৰাটোক এতিয়া মই কেনেকৈ চাম, কেনেকৈ পঢ়াম, কি কৰিম, মই একোৱেই উত্তৰ পোৱা নাই। ৰাইজলৈ মোৰ এটাই অনুৰোধ, যাতে মোৰ ঘৰখন এখন চলাত সুবিধা কৰি দিয়ে। ছোৱালীজনী ভালকৈ নিদিলে। 6 তাৰিখে মই ESIত ভৰ্তি কৰিছিলোঁ, তেওঁলোকে ৰং ট্ৰিটমেণ্ট কৰিলে। কৰি পেলাই মোৰ ছোৱালীজনী চেঞ্চলেছ বেজি দি মাত চাত নাইকিয়া কৰি নাকত পাইপ লগাই দিলে। তেতিয়াৰ পৰা ছোৱালীজনীয়ে মোক মাতেই নিদিলে। এদিন ICUত ৰখালে, পিছদিনা মোক কৈছে কৰিম, আমি ভাল চিকিৎসা কৰিম, ভেণ্টিলেটৰ লাগিলে মই কৈছোঁ ইয়াত ৰাখি পেলাই কি কৰিব? তেতিয়া কৈছে বোলে উন্নত চিকিৎসা কৰিম। তাৰপিছত আবেলিলৈ আমাক কৈছে ইমাৰ্জেঞ্চি 1 ঘণ্টাৰ ভিতৰত 4 ইউনিট টেষ্ট আনিব দিছে। আমাৰ ল'ৰা পাগল হৈ অ'ত গৈ ত'ত গৈ বিচাৰি গৈছে, তথাপি তেতিয়ালৈ ভাঙাগড় মেডিকেল টেষ্টৰ ৰিপৰ্ট ৰেডিবোৰ বন্ধই কৰিলে বেংকবিলাক। তাৰপিছত বহুত কষ্ট কৰি সিহঁতে 1 লিটাৰ টেষ্ট লৈ আহিছিলে, কিন্তু টেষ্টটো তেওঁলোকে নিদিলে। ইমাৰ্জেঞ্চি আমাক মেট্ৰলৈ পঠিয়াই দিলে। তেতিয়ালৈ মোৰ ছোৱালীজনী নীলা পৰিয়ে গ'ল। তাৰপিছত মেট্ৰ' ডক্টৰে কৈছে আমি কেনেকৈ চিকিৎসা কৰিম, 1% আছে মাত্ৰ, আপোনালোকে কি কৰিব দিয়ে আমাক? মই ডক্টৰক হাতে ভৰিয়ে ধৰিছোঁ, ছাৰ আপোনালোকে যিকোনো প্ৰকাৰে মোৰ ছোৱালীজনী বচাই দিয়ক, এইজনী মোৰ ছোৱালী চাওক। তেতিয়া চব ডক্টৰে ইমাৰ্জেঞ্চি লাগি মোৰ ছোৱালীজনী অলপ ভাল কৰিছে। ৰাতিপুৱা মোক কৈছে কৰি অলপ ভাল হৈছে, আপুনি টেনশ্যন নল'ব, ভাল কৰিব। তাৰপিছত তেওঁলোকে ইমাৰ্জেঞ্চি কৈছে পৰীক্ষা কৰিম, আমি কি চিকিৎসা কৰিছে। তাৰপিছত কৈছে আমি MRI কৰিম, কিবা কৰিম, বহুত কৈছে। তাৰ পিছদিনা 2 দিনৰ পিছত MRI কৰিছে, ব্ৰেইনটো কৈছে কৰি আমি ব্ৰেইনটো ঘূৰাই আনিব নোৱাৰিলোঁ, কিন্তু তাই বাকী বস্তুবিলাক ডেমেজ হৈ গৈছিলে, আমি ঘূৰাব পাৰিলোঁ। কিন্তু আমাক কি কৰিম, এতিয়া আমি চিকিৎসা কৰি আছোঁ বুলি কৈছে। কিন্তু তাৰপিছত চাওঁতে আমি 9 তাৰিখৰ পৰা তাতে আছিলোঁ মেট্ৰত। 9 তাৰিখৰ পৰা আমি কিমান তাৰিখ, আজি পৰহি দিনা আমি আহিলোঁ। কিন্তু তেওঁলোকে আমাক কৈছে ব্ৰেইনটো ঘূৰি নাই, আপোনালোকৰ ছোৱালী আমি কি কৰিম, আমাৰ উপায় নাই। নাজানো বেলেগলৈ নিলে ভাল হ'ব, নাজানো কৈছে আমি এইটো গেৰাণ্টি দিব নোৱাৰিম নহয়, ব্ৰেইনটো ইতিমধ্যে মৰি গৈছে বুলি কৈছে। তাৰপিছত মই চিকিৎসা কৰিবলৈ নাই, পৰহি দিনা লৈ আহিলোঁ ছোৱালীজনী। ছাৰ মোক চলিবলৈ উপায় নাই, আপুনি যিকোনো প্ৰকাৰে মোক সহায় কৰক। মই কেনেকে বহি পালি ৰাখি বায়ে
একো অবিহনে ল'ৰাটো থাকিব নোৱাৰে অনাথম বাবা কৈছি হৈ থাকে সদায় মোলৈ ফোন কৰে মা ভাল হৈছে নে ভাল হৈছে নে নাই মই এনে বাকি দিওঁ সিহঁতক ইয়ে চাইতে মোৰ ছোৱালীজনী জীৱনটো খাই পেলালে তাতে নীলা পৰি গ'ল মোৰ ছোৱালীজনী তেওঁলোকে ইমাৰ্জেঞ্চি 1 ঘণ্টা সময় দিছে 1 ঘণ্টা সময়ত ট্ৰেছ আনি দিছে তথাপিও ট্ৰেছটো তেওঁলোকে ছোৱালীজনীক নিদিলে দিয়া মোৰ ছোৱালীজনী চাগে বাচি গ'ল মাইনিয়া মই গুৱাহাটী ডক্টৰক দেখুৱাবলৈ নি তোকে হেৰুৱালো ডক্টৰ তহঁতে মোক কিয় বচাই নিদিলি মোৰ ছোৱালীজনীক এবাৰ কিয় নেচালে সাগৰিকা ডেকাৰ কি হয়? সাগৰিকা ডেকাৰ জেঠাইক হওঁ। জেঠাইকৰ। হয় পৰিস্থিতিটো আমি অৱগত হৈ আছোঁ। হয় ছোৱালীজনীয়ে ঘৰখন চলাই আছিলে, হয় তাই চলাই আছিলে। মাইনাজনীয়ে চলাই আছিলে ঘৰখন। হয় হয় মাইনাজনীয়ে বহুত কষ্ট কৰি বজাৰত থাকি ঘৰখন চলাই আছিল। এতিয়া আপোনালোকৰ যোগেদি ৰাইজক এটা অনুৰোধ কৰিছোঁ যাতে সকলোৱে সহযোগ কৰি ঘৰখন উদ্ধাৰ কৰে। মুখ্যমন্ত্ৰী মহোদয়ে জানো এইখিনি অকণমান উপকাৰ কৰি দিয়ে, তাৰ কাৰণে আপোনালোকৰ যোগেদি অনুৰোধ জনালোঁ সকলো ৰাইজক। নমস্কাৰ, মোৰ নাম হিমজ্যোতি ডেকা। মই ক্লাছ 8ত পঢ়ি আছোঁ। ক্লাছ 8ত পঢ়ি হয় আছা। তোমাৰতো এক্সাম চলি আছে, হয় এক্সামটো দিব পৰা নাই? 2টা দিলোঁ। 2টা দিছা। হয় খোৱা বোৱা কৰিছানে? খোৱা বোৱা কৰিলোঁ। কৰিলা? বা কিমান দিনৰ পৰা বেমাৰ হৈ আছে? বা 31 তাৰিখৰ বেমাৰ হৈ আছে। হয় সোমাই আহিছোঁ তেখেতৰ গৃহলৈ। এয়া পৰিৱেশ দেখা পাই আছে। আহি যোৱা। এইটো কিটচেন আছিল, ইয়াতে খোৱা বোৱা বনায় মা খুৰীহঁতে। আৰু দুৰ্ভাগ্যজনক দেখা পাই আছে, মই ক'বলগীয়াতো ইয়াত একোৱেই নাই, গোটেইখিনি কেমেৰাৰ মাজতে আছে, ভিডিঅ'তে পাব আপোনালোকে। আৰু সাগৰিকা ডেকা যিটো ৰুমত আছিল তেওঁ ইয়াত আহি চাব পাৰে। সেইটো এটা ইয়াত আৰু বুজাব নোৱাৰি, আপোনালোকে দেখাই পাইছে কেমেৰাত। আৰু সেইজনেই আমাৰ সাগৰিকা ডেকা। ফটো দেখাই দিয়া। মানে বিশ্বাস হোৱা নাই যে তেওঁ আমাৰ মাজত নাই এতিয়া। এনেকুৱা লাগিছে আমাৰ মাজতে আছে। আৰু পৰিৱেশটো চাই আপোনালোকে অনুৰণন গম পাইছে যে কোনটো পৰিস্থিতিত আছিল। আৰু আমি এইটো গম পাইছোঁ যে তেখেতে গোটেই ঘৰখন তেখেতে চলাই আছিলে। ভায়েকৰ পঢ়া শুনা, ঘৰৰ পৰা বজাৰ, ৰেচন, আজি তেওঁ নোহোৱাত এইটো ঘৰৰ কি পৰিস্থিতি হ'ব, আমাতকৈ সিহঁতৰ মা দেউতাই বুজি পাব।
আমি যেতিয়া কথা পাতিম মা দেউতাহঁতৰ লগত, ভাইটিৰ লগত, সিহঁতে কি কয় শুনো আহক। নমস্কাৰ। সাগৰিকা ডেকা তেওঁতো আমাৰ মাজত নাই। তেওঁ এই এম বজাৰতে কৰ্মৰত আছিল। তেখেতে ইয়াত 2.5 বছৰ ইয়াতে কাম কৰিছে আৰু সেয়েহে আমি তেখেতৰ কৰ্মস্থানলৈ আহিলোঁ। আৰু সেইটো বস্তু আমি মানি ল'ব পৰা নাই যে এটা সৰু ছোৱালী আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। আৰু সকলোকে ক'ব বিচাৰোঁ যে সাগৰিকা ডেকা তেখেতৰ ঘৰ চলাওঁতে যিখিনি কষ্ট কৰিছিলে আৰু যিখিনি কাম কৰি আছিলে, আৰু সেইখন ঘৰ চলাই লৈ যাওঁতে সেই ছোৱালীজনীয়ে গোটেইখিনি কামখিনি কৰে। আমি দেখাব পাইছোঁ তেখেতৰ কৰ্মস্থানটো এইটোৱে আছিল, তেখেতৰ এইটোৱে আছিল সাগৰিকা ডেকা। য'ত মই থিয় হৈ আছোঁ সেইদৰে সেই মাইনাজনীও এটা টাইমত ইয়াতে থিয় হৈ আছিল। আজি মই ভিডিঅ'টো বনাবলৈ মোৰ কোনো মন নাছিল, কিন্তু মই বনাব লগা হৈছে সেই ছোৱালীজনীৰ ঘৰত অলপ সহায় হওক আৰু সেই ফেমিলিটো যে কিবা কৰি খাই যাব পাৰে, কিয় কাৰণে সেই গোটেই ফেমিলিটো মাইনাজনীৰ ওপৰতে ডিপেণ্ডেণ্ট আছিল। এয়া আমি দেখাব বিচাৰিছোঁ তেখেতৰ লগত আমাৰ সাগৰিকা ডেকা মাইনাজনৰ লগত তেখেত সকলে কৰ্মৰত হৈ আছিল। মাইনা কিমান দিন হৈছে তাই তোমালোকৰ লগত কৰ্মৰত? ইয়াত 2.5 বছৰ হ'ল। আমি একেলগতে আছোঁ 2.5 বছৰ ধৰি। এইটো কাউণ্টাৰতে তাই মই একেলগে কৰিছোঁ। এইটো কাউণ্টাৰত তুমিও মই তাই প্ৰথমৰ পৰাই আছোঁ। মই আজি 4 মাহৰ পৰা মই ৱেষ্টাৰ্ণত গ'লোঁ। বাকী গোটেইখিনি 2 বছৰ একেলগতে ইয়াতে আছোঁ এইটো কাউণ্টাৰতে। তাৰ ঘৰৰ বিষয়ে কেনেকুৱা কি আছিল সেইটো জানাই? জানো। অৱগত আছে তোমালোকে? আছোঁ। কিবা তোমালোকে মেছেজ দিব বিচাৰা নে এইটোত? চবে যাতে সহায় কৰে। তাইৰ ফেমিলি অৱস্থা পাতি ইমান ভাল নহয়, তাই ঘৰ চলাই আছিল আৰু মই শুনা পাইছোঁ তাই ঘৰখন চলাই আছিলে। আশা কৰোঁ সৰু ভাই এটা আছিল, পঢ়া শুনা কৰি আছে। ক্লাছ 8ত। তাই ইয়াত যেতিয়া আছিল তাৰ বেমাৰটোৰ কথা তোমালোকে গম পাই কেতিয়া পাইছিলা? তাই যোনদিনাৰ পৰা মানে 31 তাৰিখৰ পৰা বেমাৰত পৰিছে নহয়, 31 তাৰিখে ফাৰ্ষ্ট বমি হৈছিলে। তাৰপিছত মানে তেনেকৈ ভবা নাই যে এনেকুৱা এটা ওলাবগৈ, আৰু মৰিগাঁও চিভিলত ফাৰ্ষ্ট হেৰি কৰিলে, পিছত তাৰপৰা ঘৰলৈ লৈ গ'ল আকৌ তাৰপিছত আকৌ লৈ আহিলে চিভিলত। তাৰপিছত ইয়াৰ পৰা যেতিয়া একো নহ'লে ঘৰত যায় আকৌ উশাহ নিশাহ অলপ প্ৰব্লেম হৈছে। তাৰপিছত গুৱাহাটীত যেতিয়া টেষ্ট কৰিলে তেতিয়া ডেংগুটো ধৰা পৰিছে। 4 তাৰিখে যেতিয়া এডমিট কৰিছিল তাইক, তাৰপিছত 5 তাৰিখে ৰিলিজ দিছে, নৰ্মেল বুলি কৈছে চব। তাৰপিছত মৰিগাঁও চিভিলত মানে নৰ্মেল আহিছে গোটেইখিনি। আমি সেইদিনা মোৰ লগৰ এজনী গৈছে, দুজনীও গৈছোঁ। তাৰপিছতে মাক আছে, দেউতাক আছে। সেইদিনা গোটেইখিনি নৰ্মেল বুলি ৰিপৰ্টত আহিছে। কিন্তু সেইদিনাই ৰাতি যেতিয়া মানে গুৱাহাটীত লৈ গৈছে তাৰপিছত ধৰাত পৰিছে আৰু ডেংগু বুলি ওলাইছে। আৰু ইয়াত কিন্তু ধৰাত পৰা নাছিলে। আজি যে আমাৰ মাজত মাইনা নাই, অনুভৱ হৈ আছেনে? অনুভৱ বহুত হৈ আছে। বহুত এনি টাইম আমাৰ লগতে থাকে ন তাতে। সেইটো দেখাব পাৰিছোঁ যে এইটো মহল কেনেকুৱা হৈ আছে পৰিস্থিতি। সেয়েহে মোৰো গোটেই অসমবাসী আৰু মৰিগাঁওবাসীলৈ এটাই অনুৰোধ, আমি সকলোৱে সিহঁতৰ ফেমিলিৰ কথা ভাবিব লাগে আৰু সিহঁতৰ ফেমিলিৰ কাৰণে আমি কিবা এটা চিন্তা কৰিব লাগে আৰু আগুৱাই গৈ সিহঁতৰ ঘৰৰ মই এড্ৰেছ দি দিম। মই আপোনালোকক জিপে' নাম্বাৰ দি দিম, স্কেনাৰ এটা দি দিম। আপোনালোকে যিমানখিনি পাৰে সহায় কৰিব আৰু সেই মোৰ কামনা।